সময় কথা আৰু আবৃত্তিত গৌতম নাথ। ব্যস্ততাৰ নৰকত এটোপোলা সোণগুটি ছাই হ'ল। নোপোৱাই পোৱা নেদেখাই দেখা কিছুমান যেন মইহে পালোঁ। বৰ মানুহ হ'লোঁ। পথাৰৰ বোকা খচা মনটো গোলাপৰ বিলাসী পালেঙলৈ ধাউতি বাঢ়ি বাঢ়ি পথাৰৰ বুকু দুফাল কৰি অমিত গজোৱা নাঙলৰ পিঠি চুচি দেউতাই কৈছিল, পিতাই ঔ নাঙলটোত অলপমান ধৰি দেখিছোন। আৰু চিঞৰি চিঞৰি নেওতা পঢ়ি থকা মইটোৱে দৌৰি গৈ বহি লৈছিলোঁ পিতাইৰ কাষত। তেতিয়া শক্তি নাছিল বাহুত, হেঁপাহতহে আছিল। সিদিনাও দেউতাই তেনেকৈ মাতিছিল, পিতাই ঔ নাঙলটো ধৰি দেখিছোন। বয়সস্থ পিতাইৰ দুবাহুত তেজবোৰ শুবৰ শুব, মনটোৰহে হেঁপাহ। নোহোৱা দিনৰ বৰবাবু মই ভিতৰৰ পৰাই ক'লোঁ, এইবোৰ এতিয়া মই নোৱাৰোঁ, বাজেট অলপ মিলাই আছোঁ। পিতায়ে একো নক'লে। মই আৰু ওলাই নগ'লোঁ নাঙল ধৰিব। যেতিয়াই ৰক্ত বিবাহু দানৱী বৰবাবুৰ মনটোৱে গা এৰা দিয়ে, বুকুত ঢকিয়াই কান্দিব মন যায়। এই বৰবাবুৰ বিলাসী মনটোক নচধা শুলত দিব মন যায়। মৰমৰ পুতেকৰ চেনেহত সৰ্বস্ব ত্যাগ দিলে। বুকুত হেজাৰ গভীৰ ভাৱনা, জিৰাব নিদিয়ে ৰাতিকৈ। পিছে পিছে খেদি যায়। পিঠিত সূৰ্যে কোবোৱা চিৰিলা চিৰিলি দাগ। পিতাই ঔ তই মোৰ কাৰণে নকৰিবি ইমান কষ্ট, নেদেখিবি সপোন। পালেঙত পৰাৰ লগে লগে চকু দুটা মুদি ৰাতিটোক চিৰাব দিবি। ভাগৰুৱা নকৰিবি তাক। মিছা সপোনবোৰৰ পাছত তই দৌৰিছোঁ। মই আগৰ সেই শ্ৰেণীৰ শ্ৰেষ্ঠ ল'ৰাটো নহয় এতিয়া। মগজুত অপৰিষ্কাৰ বাৰে মিহলি কথাইহে গা ঘঁহি। তই এনেকে মিছা সপোনৰ পাছত ঢপলীয়া বাদ দে পিতাই। নহ'লে এদিন তই খুজিবি, পিতাই ঔ তোৰ ৰিজাল্ট দিলে এইবাৰ তোক টিভিত দেখা পামনে? মই থাকিম নে বাতৰিৰ শিৰোনামাত? ক'ব পাৰিম নে বুকু টানি তই যে মোৰ ল'ৰা? এইবোৰ প্ৰশ্নৰ উত্তৰ মই তোক দিম কেনেকৈ? মই এতিয়া এটা নষ্ট ভ্ৰূণ। অঁ পিতাই, মই এতিয়া এটা নষ্ট ভ্ৰূণ। তই আৰু একুৰি সপোন দেখাৰ আগতেই মই পলাই যাওঁ মৃত্যুৰ কাষলৈ। অঁ তই আৰু একুৰি সপোন দেখাৰ আগেয়ে মই পলাই যাওঁ মৃত্যুৰ কাষলৈ। আয়ে দিয়া গামোচাখন হেঁপাহত ডিঙিত টানকৈ মেৰিয়াই জঁপিয়াই দিওঁ শূন্যলৈ। মোক তই ক্ষমা কৰিবি। ব্যস্ততাৰ নৰকত এটোপোলা সোণগুটি ছাই হ'ল। নোপোৱাই পোৱা নেদেখাই দেখা কিছুমান যেন মইহে পালোঁ। বৰ মানুহ হ'লোঁ মই। মোক তই ক্ষমা কৰিবি পিতাই, মোক তই ক্ষমা কৰিবি।